নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক বিতুপন অনুপম ইউটিউব চেনেললৈ। বিতুপন অনুপম ইউটিউব চেনেলৰ সমূহ দৰ্শকক ৭২ সংখ্যক গণৰাজ্য দিৱসৰ আৰু হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি আছোঁ গুৱাহাটীৰ দীঘলী পুখুৰীপাৰত আৰু এই দীঘলী পুখুৰীপাৰতে এক খুব সুন্দৰ ৰেলী আৰম্ভ হৈছে আৰু এই ৰেলীৰ মুখ্য আকৰ্ষণ হৈছে ভিনটেজ কাৰ। It's all about humanity. কেনেকুৱা অনুভৱ আজি? ভাল লাগিছে। কিমান বছৰ চলাই আছে গাড়ীখন আপুনি? মই 3 বছৰ চলালোঁ। 3 বছৰ চলাই আছে। কিমান বছৰ পুৰণি গাড়ীখন? What is your feelings, ma'am? What, sir? Feelings? What is your feelings? Yeah, it's very nice, like, and it's fun. How Have many a race, years like, old? How many years old in this car? this car is 1938 model. কেনেকুৱা অনুভৱ আজি? খুব ভাল লাগিছে কিমান আজি। বছৰ পুৰণি আছে গাড়ীখন? এইখন 1938ৰ মৰিছ 10। হয়। শুভেচ্ছা থাকিল ছাৰ। থেংক ইউ। কেনেকুৱা অনুভৱ ছাৰ আজি? খুব ভাল লাগিছে আজি। কিমান বছৰ পুৰণি আছে গাড়ীখন? 86 years old, 1935. 86 years হৈছে। শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। ৮৬ বছৰ আগৰ গাড়ী। It's all about humanity. কেনেকুৱা অনুভৱ আজি? ভাল লাগিছে। কিমান বছৰ পুৰণি গাড়ী ছাৰ এখন? 50 years হ'ল। শুভেচ্ছা থাকিল আপোনালোকৰ। 1935 চনৰ গাড়ী, 1938 চনৰ গাড়ী, 1939 চনৰ গাড়ী, 1942 চনৰ গাড়ী, 1953 চনৰ গাড়ী, 57 চনৰ গাড়ী, 1961 চনৰ গাড়ী। গুৱাহাটী মহানগৰী ৰাজপথত এতিয়াও ইমান ধুনীয়াকৈ চলি আছে। কি বিৰল দৃশ্য বন্ধুসকল। গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক থাকিল। ধন্যবাদ। কিমান বছৰ পুৰণি গাড়ী আপোনাৰ গাড়ী? এইখন 1975ৰ গাড়ী। 1975ৰ গাড়ী। বাপৰে বাপ। খুব কষ্টৰে আচলতে সযতনে ৰাখিছে গাড়ীখন। নাই, আমাৰ নতুন গাড়ীৰ নিচিনা মেইনটেইন কৰা আছে। হয় হয়। ধুনীয়াকৈ আছে। শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈ। কেনেকুৱা অনুভৱ ছাৰ আজি? Was Boria, great experience Yes. and rare experience. How many years old in this car, sir? This vehicle is from 1947. Thank you, sir. কেনেকুৱা লাগিছে আজি আপোনাৰ? ভাল লাগিছে আজি। কিমান চনৰ গাড়ী ছাৰ? এইখন মাপ 1 গাড়ী। এই তলৰ সেইটো দীপাৰ দামটো দীপাৰ সেইটো নেকি? কেনেকুৱা অনুভৱ ছাৰ আজি আপোনাৰ? বঢ়িয়া লাগিছে। ছুপাৰ ছুপাৰ। কিমান বছৰ পুৰণি গাড়ী এখন ছাৰ? 1965। ঠিক আছে, ধন্যবাদ। কেনেকুৱা লাগিছে আজি? বঢ়িয়া লাগিছে। কিমান চনৰ গাড়ী ছাৰ এখন? এইটো 54 গাড়ী। শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোক। কিমান বছৰ পুৰণি গাড়ী ছাৰ? এইখন আজি 56 গাড়ী। বঢ়িয়া, শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে। কিমান চনৰ গাড়ী ছাৰ এখন আপোনালোক? 56 গাড়ী। বঢ়িয়া। আচ্ছা, কিমান চনৰ গাড়ী এখন? 1963। বাপৰে বাপ। মটৰ চাইকেলৰ চকাৰ ৰিঙত স্পক থকাটো এক সহজলভ্য দৃশ্য, কিন্তু গাড়ীৰ চকাৰ ৰিঙত স্পক থকাটো ই সঁচাকৈ এক বিৰল দৃশ্য বন্ধুসকল।
বন্ধুসকল গুৱাহাটী মহানগৰী সঁচাকৈ এটা বিৰল দৃশ্য আশা কৰিছোঁ আপোনালোকে অহা বছৰলৈ এই বছৰটো গ'লেই এই বছৰটো আমাৰ চেনেলতে উপভোগ কৰক অহা বছৰলৈ আপোনালোকে আমাৰ গণৰাজ্য দিৱসত আহিব দীঘলী পুখুৰী পাৰত আপোনালোকে উপভোগ কৰিব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ